Hello guys and welcome to my another vlog আৰু good morning এ কম এতিয়া আপোনালোকক কাৰণ এতিয়া একদম ৰাতিপুৱা হৈ আছে আৰু আমি গা সা ধুই ৰেডি আমি যাম আজি মানে মতিহাৰী চম্পাৰণৰ পৰা 30 কিলোমিটাৰ দূৰত সোমনাথ শিৱ মন্দিৰ বহুত ডাঙৰ মন্দিৰ হয় আপোনালোকে গুগল চাৰ্চ কৰিলে গম পাব গতিকে যেহেতু ওচৰতে আছো 30 কিলোমিটাৰ আঁতৰত গতিকে ভাবিছো আজি দৰ্শন কৰি আহো আমি আৰু আপোনালোকক দেখাম কেনেকুৱা লাগিলে কিন্তু তাৰ আগতে এতিয়া যাম একদম তাহাঁতৰ ঘৰৰ গলিৰ সন্মুখতে থকা সৰ্বমঙ্গলা মা দুৰ্গা শক্তিপীঠ আৰু তাত গৈ এবাৰ বোলো ক্ষমা কৰি আহো গতিকে আপোনালোকক দেখাই আছো বলক এয়া সিহঁতৰ গেৰেজটো এতিয়া যাব ওলাইছে জিয়া স্কুল বাই বাই এতিয়া আমি আহি আছো সোমনাথ শিৱ মন্দিৰ আমি আহি পালোহি বিহাৰৰ আৰেৰাজ সোমেশ্বৰ নাথ মন্দিৰ আৰু এতিয়া আমি ৰখি আছোঁ লৈ যাব ইয়াৰে মানুহ থাকে এতিয়া বিহাৰত খৰৱাস চলি আছে সেইবাবে ইয়াতে মানুহ কম কিন্তু এনেই বহুত মানুহ থাকে আৰু আমি দ্বিতীয় দুৱাৰেদি প্ৰৱেশ কৰিলোঁ প্ৰৱেশ কৰাৰ পিছত ইয়াৰ ভিতৰতে আপোনাৰ দোকান পাই যাব সেইবোৰ দোকান আছে পূজাৰ সামগ্ৰী ল'বৰ কাৰণে বিশেষ পূজাও কৰা হয় ইয়াতে আমিতো বিশেষ পূজা নকৰোঁ আমি দৰ্শন কৰিম জলাভিষেক কৰিম বাকীখিনি আপোনালোকক বাৰু দেখাম ক'ত আহিছা শিৱজী মন্দিৰত ক'ত আহিছা সোমেশ্বৰ নাথ টেম্পল Dham, Areraj.
चलो हटिएगा आगे चलिए एक मिनट ক'ত যাব লাগিব এতিয়া পাৰ্বতী মা
খুব ধুনীয়া পৰিৱেশ, ভাল লাগিলে আৰু এয়া চব থাকে। এতিয়া আমাৰ দৰ্শন কৰি হৈ গ'ল, আমি এতিয়া যাওঁ। খুব ভাল লাগিলে। বাবা সোমেশ্বৰ নাথ বাবাই যাতে আকৌ আনে তেওঁক সেৱা কৰিবৰ বাবে, তাকে কামনা কৰিলোঁ আৰু সকলোৰে ভাল হওক। আমি ইয়াতে এতিয়া চাহ খালোঁ, চাহ খাই পেলাই এতিয়া আকৌ আমি ঘৰলৈ যাম। বহুত মাটি বাচন আছে। এই চাহ খোৱা দাদাজনো বিৰাট ভাল, চুপাৰি টুপাৰি কাটি দিলে একদম ধুনীয়াকৈ। তেওঁলোকে কৈ আছে যে মানে বহুত ভিৰ হয়, খৰৱাছ চলি আছে বিহাৰত, সেইটো কাৰণে এতিয়া ভিৰটো কম আৰু আমাৰ ভাগ্য ভাল যে আমি খুব ধুনীয়াকৈ, নহ'লে বোলে সোমাবলৈ জেগা নাই। এয়া দাদাজন, হাই কৈ দিয়ক এবাৰ। খুব ভাল বিহেভিয়াৰ আৰু ভাল লাগিলে। চাহ তাহ ধুনীয়াকৈ আমাক বনাই খোৱালে। চুপাৰি পোৱা নাছিলোঁ, টুকুৰা চুপাৰি, ডাঙৰ চুপাৰি আনি সৰু সৰুকৈ কাটিও দিলে। ভাল লাগিলে। আকৌ আহিম ভোলেনাথে যেতিয়া মাতিব।